Hi friends, আমি আজি যাবলৈ ওলাইছো ক'ত যাবলৈ ওলাইছো দেওপাহাৰ yes দেওপাহাৰ numaligarhৰ দেওপাহাৰ বহুত পুৰণা কীৰ্তিচিহ্নবিলাক আছে তাত কোৱা শুনিছো এতিয়ালৈকে আমি দেখি পোৱা নাই মানে আজিলৈকে গৈ পোৱা নাই আজি ফাৰ্ষ্ট যাবলৈ ওলাইছো বৰ্তমান আমি এতিয়া এখন কি কয় জায়গাটাৰ নামটো মই ভালকে নাজানো আমি মাত্ৰ numaligarh ট্যাঙ্কাৰ ষ্টেণ্ডৰ পৰা আমি ওলাই আহিছো মানে আৰু চালি হেলমেট পিন্ধি ললে হাই গোৱা আমি ক'ত যাম কৈ দিয়া দেওপাহাৰ আপোনালোকে ভিডিঅ'টো চাই থাকিব দেই কোৱা কোৱা কৈ দিয়া ভিডিঅ'টো শেষলৈকে চাব দেই কোৱা ওকে ভিডিঅ'টো শেষলৈকে চাব নেদেখা কিছুমান বস্তু দেখি পাব আৰু ভাল লাগিলে আপোনালোক আহিব পাৰিব থ্যাংক ইউ তো বন্ধুসকল আমি বৰ্তমান পাই গ'লোহি দেওপাহাৰ আমি সোমাবলৈ লৈছোঁ সোমাই গৈ আছোঁ ইয়াতে বোলে কোৱা হয় আপোনাৰ 11 শতিকাতে এভাগ মন্দিৰ আছিলে শিলেৰে বনোৱা তাত এতিয়া বিশেষকৈ 19 শতিকাত এইটো লৈ যোৱা হ'ল অকণমান আগলৈ যাক বাবা থান বুলি কোৱা হয় আমি শুনা মতে আপোনালোকে কিছুমানে জানি বাবা থান সকলোৱে চিনিয়ে পায় আচলতে এই ওচৰৰ পাজৰে দেখিছে বহুত ওপৰত আছে আমি অকণমান আহিছোঁ যাওঁচোন বলক এয়া আমি ওপৰ পাইছোঁহি কেইবাটাও চিৰি বগাই মানে হিচাপ কৰিলোঁ যদিও ভুল শুদ্ধ নাজানো 165টামান চিৰি আছে আৰু আগে আগে জোনাক আৰু দেউতাক মানে পাপা গৈ আছে এয়া পাইছোঁহি আমি অলপ আৰু ইয়াতে আগত মোৰ কিন্তু বিৰাট ভাগৰ লাগিছে দেই এয়া বহুত মানুহ আহিছে দেই আজি পাইছোঁহি ইয়াত দেখিবলৈ পোৱা মতে ইয়াত বহুত কি কয় শিলাস্তম্ভবিলাক আছে এতিয়া কিবা কালক্ৰমত হয়তো ভাগি পৰি থকা নাই আচলতে ধুনীয়াকৈ সজাই থৈছে ভাগি গ'ল আচলতে চৰকাৰে যদি কিবা ব্যৱস্থা লয় এইটো সুন্দৰকৈ যদি ৰাখিব সংৰক্ষণ কৰে মানে খুব ধুনীয়া হ'ব এইবিলাক চাওক এইবিলাক পিছত আমাৰ ল'ৰা ছোৱালীহঁতেও মানে দেখিব পাৰিব এইবিলাক ইমান ধুনীয়া ধুনীয়া এইবিলাক যদি ভালকৈ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰে খুব ভাল হ'ব ইমান বিশেষ নাজানো দেই হ'লেও মানে মোৰ ফালৰ পৰা যিটো ক'ব পাৰি কৈছোঁ আৰু এয়া চাওক খুব ধুনীয়া ধুনীয়া আছে মূৰ্তিবিলাক আঁকা আছে এইবিলাক এয়া আৰু আগলৈও আছে দেই কিন্তু ভাগৰ লাগি যায় দেই বহুত ওপৰত আছে এয়া চাওক এয়া চাব দেই ইমান ধুনীয়া লাগিছে এয়া চাওক ৱাও বিৰাট ধুনীয়া দেখিছেনে ধুনীয়াকৈ সজাই পৰাই ৰাখিছে মানে
ক'ত সোমাই দিলা দেহা উঠি দিয়া উঠি আহে ক'ত আহিলোঁ আমি ক'ত আহিলোঁ টুপি চুপি পেলাই গোটেই ইমানে ফূৰ্তি লাহে 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 কোনে ধৰি দিব বন্ধুসকল আমি নামি আহিছোঁ এয়া মই যে ক'ৰবাত বহিমেই দেই অকণমান বিৰাট ভাগৰ লাগিছে উঠোঁতে ইমান কষ্ট এয়া নামোতে কি হৈ গতি হ'ব ভবাই নাই তাতে চাদৰ মেখেলা একদম যাম আৰু লাহে লাহে দেই গৈ আছোঁ বাৰু ছোৱালীক বাপেকে কোচত লৈ গৈছে বুলিহে নহ'লে তাই বিৰাট ভাগৰ লাগিছে চাই যাওকচোন আকৌ এবাৰ এইফালেদি যাম নেকি আমি অঁ এইফালেদি যাম এতিয়া মানে ষ্টেপকেইটা দিয়ে যাম অকণমান খালি এইফালে মাতি আছে এইবিলাক মানুহ আহিছে আকৌ আহিয়ে আছে দেই বহুত মানুহ আহিছে বাৰু এইবিলাক ৰেষ্ট ল'বলৈ জেগা দিছে মানে অকণমান ভাগৰ লাগিলে বহি বহি ল'বলৈ মাজে মাজে মই বহিমেই অকণমান আগলৈ গৈ লওঁ লাহে লাহে যাবা দেই গৈ থাকা জোনাক একদম নিমাত লাহে লাহে দেখিছে এইবিলাক খুব ধুনীয়া কিন্তু দেই মানে চাবলগীয়া জেগাডোখৰ যদিও ওপৰত আছে বিৰাট ধুনীয়া পৰিৱেশটো এইবিলাক চকী মানে এনেকৈ বেঞ্চ দিয়া আছে বহিবলৈ এইফালে ল'ৰা এজনে ভিডিঅ' বনাই পেলাই আহি আছে সিজনে তেনেহে আহিছে এইবিলাক গছবিলাক বোলা লাহেকৈ আহিছে নমস্তে এই পাহাৰটো চাব হা বিৰাট ধুনীয়া এই শিপা মানে বৰ ধুনীয়াকৈ দেখি চাই থাকক ৰৈ লোৱা অলপ বিৰাট ভাগৰ লাগিছে দেই পৰিম বুলি ভয় লাগে নহয় পৰিলে মানে ক'ত পৰিমগৈ ঠিক নাই ভগৱানৰ নাম লৈ লৈ আহিছোঁ এইজন মানুহ এজন বহি আছে হিলছ পিন্ধি আহিছোঁ দেখিছোঁ নাই খোজকাঢ়িছোঁ যেনে তেনে গমেই নাপাওঁ নহয় এনেকৈ ইমান ওপৰত আছে বুলি নহ'লে কিবা নৰ্মেল এযোৰ পিন্ধি আহিলোঁ কমফৰ্ট হোৱাকৈ মানে পিন্ধি আহিব লাগে ইয়াত তেতিয়া খোজকাঢ়িবলৈও ভাল পাব কাৰণ এইখিনিত ধৰিবলৈ এইখিনিত সুবিধাও নাই আগলৈ আছে বাৰু কিন্তু এইখিনিত সুবিধা নাই ইমান ইফালে এইটো পাহাৰটো চাওক ইমান ধুনীয়া লাগিছে ইয়াৰ পৰা এই যে পৰিৱেশটো বিৰাট ধুনীয়া সেউজীয়া পৰিৱেশ গোটেই এইফালে মানুহ এজন বহি আছে
আমি আহিবচোন আপোনালোক চাবলৈ, খুব ধুনীয়া সঁচাকৈ। মানে আমি প্ৰথমবাৰ আহিছোঁ, ইমান বিষয়ে নাজানো, আজি আহিহে গম পাইছোঁ অলপকৈ। বহুত পুৰণা বুলি কৈছে এখেতে, বহুত পুৰণা বোলে। এওঁৱে মানে চাফ চিকুণ কৰে অলপ, কিমান কৰিব, এজন মানুহে ইমানখিনি কৰিবই নোৱাৰে, তথাপিতো কৰে আৰু চাগে। অঁ জোনাকত ৰৈছেগৈ, মোৰ অলপ ৰমগে দেই, ভাগৰ লাগিছে বহুত। যেনে তেনেহে ইমান দূৰ পাইছোঁহি আৰু, উঠোঁতেই ইমান ভাগৰ লাগিলে, নামোতে মানে কি হৈছে গতি মই ভাবিবই পৰা নাই। মোৰ ডিঙি শুকাই কাহ আহি গৈছেগৈ। তোমালোক ৰৈ আছা যে, আহা লাহে লাহে আহা। মই গৈ থাকোঁ লাহে লাহে, মোৰ হাতত কাপোৰৰ দম অলপ। য'ত উঠি গৈছিলোঁ, কিমান ওপৰত উঠি গৈছিলোঁ, কিন্তু অ' মাই গড, ক'ৰ পৰা আহিছে আপোনালোক? যোৰহাট। অঁ ময়ো যোৰহাটৰ দেই। নমস্কাৰ। অঁ হয় নেকি? যোৰহাটৰ পৰা সকলো আহিছে ন? এতিয়া ক'লৈ যাবগৈ? হয় নেকি? তো বন্ধুসকল, আমি দেওপাহাৰ পৰা উভতি আহিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্ট বক্সত। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব। আগলৈও যাতে এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ'জ আপোনালোকক দেখাই থাকিব পাৰোঁ। এইটো মোৰ প্ৰথম ভিডিঅ', সেইকাৰণে সকলোৱে জনাব কেনে পালে, আৰু দেওপাহাৰৰ দৃশ্যবিলাক কেনেকুৱা লাগিলে চাই, কি কথা জনাব। তেতিয়া আৰু উৎসাহিত হ'ম আপোনালোকৰ সহায় সহযোগিতা পালে।
ধন্যবাদ। জয় আই অসম।